আজি একটা ক'বলৈ গ'লে শব্দহীনতাত ভুগিছে। উপস্থিতিৰ কথা লোকে ক'ব পাৰে যে উপস্থিতি কম। আচলতে আমাক উপস্থিতি নালাগে, আমাক মানুহ লাগে, আমাক শিল্পী লাগে, আমাক সেইসকল কাণ্ডাৰী লাগে যিসকলে আমাক য'ত পূৰ্ণাস্থিৰ চেষ্টাৰে প্ৰতিগৰাকী শিল্পীক গোলাবলৈ পৰ্যবেক্ষিত কৰিব। আজিৰ ইয়াত উপস্থিতিৰ সংখ্যা কম হোৱা নাই। প্ৰশান্ত ৰুদ্ৰাক্ষৰ মৰম নামৰ যিপাহ গোলাপ, সেই গোলাপ পাহক আবৃত কৰি ৰাখিবলৈ ইয়াতকৈ আৰু বেছি কাহিনীৰ প্ৰয়োজন মোৰ বোধেৰে নাই। হয়তো প্ৰশান্তই ক'ৰবাত আক্ষেপ কৰিব পাৰে যে মোৰ এটা গীত উন্মোচন হ'ব, ইয়াত চকী খালী, এয়া উদাহৰণ হ'ব নালাগে। সেয়েহে মই কৈছোঁ, আৰু হয়তো আপোনালোকে অনুভৱ কৰিব পাৰে যে এই গীতটোৰ পৰিচালনা কৰাৰ বাবে মই নিজকে সান্তনা লৈছোঁ, কিয়নো মোৰ এই পৰিচালিত গীতটোত দৰ্শক নাই। সেয়া মই ভাবা নাই। কিন্তু এটা কথা অনুভৱ কৰিব লাগিব, ভিৰৰ মাজত যদি আমি পৃথক হ'ব নোৱাৰোঁ, বহু মানুহৰ মাজত থাকি যদি নিজকে মানুহ হিচাপে এটা ব্যতিক্ৰমী দিশত আগুৱাই নিব নোৱাৰোঁ, নিজৰ আত্মাটোক যদি পৰমাত্মাৰ বিষয়ে জনাব নোৱাৰোঁ, এই পৃথিৱীখনত জীয়াই থকাটো আজিৰ তাৰিখত অসাৰ বুলি ক'ব লাগিব। ধন সম্পত্তি বিভূতি সকলো ইয়াত থাকি যাব। মন বুদ্ধিৰে যিখিনি কাম কৰিব সংস্কাৰহে আপুনি লৈ যাব পাৰিব। আৰু সেই সংস্কাৰত এনেবোৰ শব্দ সংযোজিত হয় যিবোৰ শব্দত আজি সংস্কৃতিৰ ক্ষেত্ৰখনত বঁটা পাইছে, সংস্কৃতিৰ ক্ষেত্ৰখনত সুন্দৰ পাৰদৰ্শিতা বা সুন্দৰ নিদৰ্শন বা সমাজখনলৈ কিবা এটা কৰাৰ দায়বদ্ধতাৰ বাবে তেখেতসকলে পেঞ্চন পাইছে, তেখেতসকলে এখন আসন পাইছে। আজি এটা গীতৰ শুভ উন্মোচন কৰিব, এয়া যদিও শুনিবলৈ মাত্ৰ এটা বাক্য, এটা শাৰী, কিন্তু এয়া সৰু এটা বাক্য নহয়। এটা গীত উন্মোচন কৰাৰ ক্ষেত্ৰত নেপথ্যত যিখিনি ত্যাগ থাকে সেয়া কিন্তু প্ৰত্যেকৰ কাৰণে সম্ভৱ নহয়। যদিও শুনিবলৈ অসত্য বা শুনিবলৈ কিছু আচুহা যেন লাগিলেও, যদি ইয়াত ঘোষণা কৰা হ'ল তেনে ইয়াত সূতা কম্বল বিতৰণ কৰা হ'ব, ইয়াত কিন্তু বীৰ দি বাট নোপোৱা অৱস্থা হ'লহেঁতেন। আজি হয়তো বহুতে ভাবিছে কাঠমিস্ত্ৰী, প্ৰশান্ত কাঠমিস্ত্ৰী এটা গীত উন্মোচন কৰিব, ইয়াৰ তাৎপৰ্য নাই। কিন্তু নহয়, আজি প্ৰশান্ত এই ডিমৌৰ কাৰণে এপাহ গোলাপ হৈ জিলিকিব। এই ডিমৌৰ যি ঐতিহ্য, এই ডিমৌৰ যি সংস্কৃতিৰ ভাণ্ডাৰ, কেইটামান দিনৰ আগত ইয়াত ৰাস হৈছিলে, আৰু ৰাসৰ কাৰ্যসূচীখন বিভিন্ন লোকে বিভিন্ন মাধ্যমেৰে প্ৰচাৰ কৰিছিল, কিন্তু কোনেও এবাৰ হয়তো সোধা নাছিল যে সেই কাৰ্যসূচীখনৰ নেপথ্যত যিসকল লোকৰ ত্যাগ আছে সেয়া কেনে। বহু কষ্ট কৰি ত্যাগ কৰাৰ পাছত যে সমালোচনাৰ সন্মুখীন হয় সেয়া সুধিবলৈ হয়তো কাৰো সময় নাই। মই পুনৰ অনুৰোধ কৰিছোঁ, কাতৰ হৈ অনুৰোধ কৰিছোঁ, নিজৰ কলা সংস্কৃতিক জীয়াই ৰখাৰ যিখন যুদ্ধ, নিজৰ কলা সংস্কৃতিক নিজৰ যি বাধ্যবাধকতাক নেওচি কৰাৰ এখন সংগ্ৰাম, সেই সংগ্ৰামখনত আমি প্ৰত্যেকেই হাত উজান দিব লাগিব। আৰু মোৰ বিশ্বাস, প্ৰশান্তক যেতিয়া মোক গীতটোৰ কাৰণে কৈছিল যে আমাৰ তাৰে ল'ৰাজন আছে কাঠমিস্ত্ৰীৰ কাম কৰে, গীত এটা আছে কোৰিঅগ্ৰাফ কৰি দিব লাগে, মই আজি প্ৰায় 8 বছৰ এই বিষয়ৰ লগত সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হোৱাৰ কাৰণে কিছু বিৰত আছিলোঁ। শব্দটো যেতিয়া আহিছিলে কাঠমিস্ত্ৰী, মই তেতিয়া অনুভৱ কৰিছিলোঁ যে কাঠমিস্ত্ৰী, এই কাঠ য'ত কোনো ধৰণৰ প্ৰাণ নাথাকে, সেই প্ৰাণ নথকা নিৰ্জীৱ এটা বস্তুক বা এটা কাঠক যেতিয়া তেওঁলোকে প্ৰাণ দিব পাৰে, সেইজন শিল্পী সঁচাকৈ নিপুণ হ'ব। মই দৌৰ মাৰি আহিছিলোঁ আৰু গীতটোত যিমান পাৰোঁ এটা নিশাৰ ভিতৰত যিমানখিনি পাৰোঁ প্ৰাণ ঢালি কাম কৰিছিলোঁ। যি কি নহওক, পুনৰ কৈছোঁ, আৰু যদি অজানিতে ভুল ত্ৰুটি কৈছোঁ বা মোৰ আৱেগসমূহ প্ৰকাশ কৰিছোঁ তাৰ কাৰণে আপোনালোকে মোক ক্ষমা কৰিব। মই এইকাৰণে কৈছোঁ যে অসমীয়া শিল্পীৰ আজিৰ তাৰিখত এনে অৱস্থা হয়, একাংশ শিল্পীৰ যদি এখন মঞ্চত সুদক্ষ অভিনয় কৰে, সুন্দৰভাৱে উপস্থাপন কৰে, উপস্থাপন শৈলীত হাত চাপৰিৰে তেখেতৰ চাৰিওদিশ গুঞ্জৰিত হয়, কিন্তু যেতিয়া তেখেত অসুস্থ হয় তেতিয়া কিন্তু বাতৰি পৰিৱেশন কৰিব লগা হয়। এগৰাকী যশস্বী শিল্পী আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হৈছে, যাৰ বাবে আজিৰ তাৰিখত শিল্প সত্তাক বহুতে মোহাৰি ৰাখিছে, অন্তৰতে আবদ্ধ কৰি ৰাখিছে। তেনে এটি সময়ত প্ৰশান্তই যিটো মনত ন উৎসাহ লৈ কাম কৰিছে সেয়া কিন্তু সঁচাকৈ প্ৰশংসা কৰিবলগীয়া, যদিওবা আজিৰ তাৰিখত মই আনক প্ৰশংসা কৰিব পৰাকৈ হোৱাকৈ নাই। সেয়েহে মই পুনৰবাৰ অনুৰোধ কৰিছোঁ, আৰু যদি অজানিতে বয়স কম, আপোনালোকৰ হিচাপত যদি মাধৱ কন্দলীৰ ভাষাৰে কওঁ যে হস্তিৰ দেখিয়ালাত সখা যেন ফাৰে মাৰ্গ মুহুৰ ভৈলতি হৈ অৱস্থা,
আপোনালোকৰ সন্মুখত মই মন্তব্য দিয়াতে আচলতে মই কিমান দূৰ সমস্যা হৈছে সেয়া মই নাজানো। যি কি নহওক, যদি মনৰ আৱেগখিনি কওঁতে সংস্কৃতিৰ পথাৰখনত এইসকল শৈল্পিক সেনানীয়ে কৰা যুদ্ধখনৰ ক্ষেত্ৰত অকণমান সহায় দিয়াৰ ক্ষেত্ৰত যদি একাষাৰ কওঁতে কাৰোবাৰ অজান্তে কৰবাত দুখ দিছে, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। পুনৰবাৰ কৈছোঁ, প্ৰশান্ত ৰুদ্ৰাক্ষৰ নাম প্ৰশান্তই সকলোকে প্ৰশান্তি দিয়ক। কেৱল মাত্ৰ ডিমৌ নহয়, কেৱল মাত্ৰ ৰাজ্যখন নহয়, ৰাজ্যৰ বাহিৰলৈকে প্ৰশান্তৰ এই চৰ্চা, প্ৰশান্তৰ এই কাৰুকাৰ্য বিয়পি পৰক। তাৰ কাৰণে পুনৰবাৰ পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোলৈকে মই নতশিৰে প্ৰণাম জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানটোত আপোনালোকে আহি প্ৰশান্তক একাধিৰে আশীৰ্বাদ দিয়াৰ বাবে সকলোলৈকে পুনৰ শ্ৰদ্ধা জনাই এটা মাত্ৰ প্ৰশান্তৰ বাবে চাপৰি বিচাৰি মই আজি মোৰ এই মন্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।